Question number 9 কি আছে চাবা যদি q 0,1 বিন্দুটো p 5, -3 আৰু r x, 6 ৰ পৰা সমদূৰৱৰ্তী তেন্তে x ৰ মান উলিয়াব মানে কি দিয়া আছে q বিন্দুটো p আৰু r ৰ পৰা কি কৰি দিয়া আছে সমদূৰৱৰ্তী হলে কি উলিয়াব দিছে x ৰ মানটো উলিয়াব দিছে তদুপৰি q r আৰু p r ৰ দূৰত্ব উলিয়াব ইয়াৰ পৰা যেতিয়া আমি x ৰ ভ্যালুটো উলিয়াম x ৰ ভ্যালুটো তাত x ৰ ভ্যালুটো বহুৱাই দিয়াৰ পিছত আমি q r ৰ দূৰত্ব আৰু p r ৰ দূৰত্ব উলিয়াব পাৰিম So saba dia ase q 0,1 bindu to p 5, -3 aru r x, 6 or pora সমদূৰৱৰ্তী কি পাম আমি চাবা qr equal কি পাম qp প্লাস qr মানে কি হ'ব এই দুটা বিন্দুৰ মাজৰ দূৰত্ব x আৰু ইয়াত কি আছে 0 সো 0 থাকিলে আমি 0 টো নিলিখো কি লিখো only x2 লিখিম x square প্লাস নেক্সট কি আছে 6 আৰু ইয়াত কি আছে 1 সো কেনেকৈ লিখিম 1 - 6 লিখিব পাৰো বা 6 - 1 লিখিব পাৰো এটো স্কয়াৰ নেক্সট qp ইয়াতো এই পিনৰ পৰা কৰিম 0 আছে বা এই পিনৰ পৰা কৰিলে কথা নাই এটো কি লিখিম 0 যেটো আছে এটো কি লিখিম 5 স্কয়াৰ প্লাস 1 2 লিখিলো ধৰা 3 কি আছে এটো মাইনাস এটো কি হৈ যাব প্লাস হোল স্কয়াৰ নেক্সট কি মানে এটো x স্কয়াৰ প্লাস 6 - 1 মানে কি মানে যাব এটো 5 স্কয়াৰ এবিনো স্কয়াৰ এটা দুই পিনে উঠি গল 5 স্কয়াৰ plus 1 plus 3 মানে কি হৈ যাব 4 স্কয়াৰ এটা সোয়া 5 স্কয়াৰ আৰু 5 স্কয়াৰ এটো ইপিনে এলে কি হৈ যাব মাইনাস সো এটো আমি কাটি দিব পাৰো নেক্সট থাকিব কি ইয়াত x স্কয়াৰ ইকুয়াল কি থাকিব 4 স্কয়াৰ এমপ্লাইজ x ইকুয়াল ইয়াৰ স্কয়াৰ টু যেতিয়া এই পিনে আহিব কি হৈ যাব এটো প্লাস মাইনাস দিব লাগিব ইয়া আৰু এটো দি কি লিখিম 4 স্কয়াৰ এনেকৈ লিখিম এটো therefore x ইকুয়াল কি লিখিম plus minus square to yellow uthi gol 4 so x or value ki palu so ami plus minus 4 therefore r or স্থানাঙ্ক মানে r বিন্দুর স্থানাঙ্ক আমি কেইটা পাম দুটা পাম কিমান হ'ব এটো এবাৰ হ'ব 4,6 আৰু -4,6 আৰু সমান কি পাম এটো ইয়াত আৰু বুলি লিখিব পাৰি এখিনি বা বুলি লিখিব পাৰি সো তাৰ পিছত আমি কি উলিয়াব দিছে সোয়া qr আৰু pr যদি আমি qr উলিয়াব লাগে q 0,1 আৰু r ৰ ভ্যালু এবাৰ কি হ'ব 4,6 আৰু এবাৰ q 0,1 আৰু r ৰ ভ্যালু কিমান পাম -4,6 সো দুবাৰ উলিয়াব q 0,1 আৰু r 4,6 ৰ দূৰত্ব কি মিলব এটো 0 আছে যেতিয়া এটো ওপৰত লিখিম 0 আছে যেতিয়া এটো স্কয়াৰ কৰি দিলো 4 স্কয়াৰ প্লাস 6 - 1 হোল স্কয়াৰ হ'ব এটো 4 স্কয়াৰ মানে কি মানে এটো 16 আৰু 6 - 1 মানে কি মানে এটো 5 স্কয়াৰ 16 plus 5 square মানে কিমান 25 সো এটো কিমান হৈ যাব 41 একক q equal 0,1 আৰু r equal এবাৰ সোয়া এবাৰ ধৰিছো কিমান 4 আৰু 6 আৰু এবাৰ কি ধৰিম -4 আৰু 6 -4 আৰু 6 -4 আৰু 0 আছে সো 0 থাকিলে 0 টো নেই লিখো কি লিখিম -4 হোল স্কয়ার আৰু এটো কি লিখিম 6 - 1 বা 1 - 6 জি লিখা তুমি -4 হোল স্কয়ার মানে কি মানে যাব এটি 16 প্লাস 6 - 1 মানে 5 স্কয়ার 16 plus 25 এদিকে মানে যাব 41
একক। সো কিউ আৰৰ দূৰত্বটো উলিয়ালো। এইবাৰ কিহৰ দূৰত্ব উলিয়াম আমি? পি আৰৰ দূৰত্বটো উলিয়াম। চাবা পি 5, -3 আৰু R -4, 6 দূৰত্ব কিমান যাব? এইটো 5 - 2, এইটো মাইনাছ আছে, কি হৈ যাব? এইটো +4 হোল স্কুৱেৰ প্লাছ -3, এইটো প্লাছ আছে 6 টো -6 হোল স্কুৱেৰ। 5 + 4 কিমান হ'ব? এইটো 9 স্কুৱেৰ প্লাছ এইটো কিমান হৈ যাব? -9 হোল স্কুৱেৰ। সো 9 স্কুৱেৰ প্লাছ 9 স্কুৱেৰ, এইটো কি বুলি লিখিব পাৰিম? 9√2। সো নাম্বাৰটো একেই থাকিলে নাম্বাৰটো লিখো আৰু লগত কি লিখা আছিল? আমি √2 লিখা আছিল। এইটো কিমান হৈ যাব? 2 একক। এবাৰ -4 ধৰিলো, এইবাৰ কি ধৰিব লাগিব? +4 আৰু P 5, -3 আৰু R 4, 6 মাজৰ দূৰত্ব। এইটো কিমান হৈ যাব? 5 - 4 হোল স্কুৱেৰ। 5 ইয়াত প্লাছ আছে, মাইনাছ দিম, -4 হোল স্কুৱেৰ প্লাছ -3 ইয়াত প্লাছ আছে, -6 হোল স্কুৱেৰ। 5 - 4 হোল স্কুৱেৰ মানে কিমান আছে? 1 স্কুৱেৰ প্লাছ -9 হোল স্কুৱেৰ। 1 স্কুৱেৰ মানে কিমান হৈ যাব? 1 -9 হোল স্কুৱেৰ মানে 9 স্কুৱেৰ মানে কিমান? 81। সো 81 + 1 82 একক। কোৱেশ্চন নম্বৰ 10 টো কি দিছে চাবা। x আৰু y ৰ মাজৰ সম্পৰ্ক উলিয়া যাতে x, y বিন্দুটো 3, 6 আৰু -3, 4 বিন্দু দুটাৰ পৰা সমদূৰৱৰ্তী হয়। আমি কি শিকিছিলো? যেটা সমদূৰৱৰ্তী হয়, এই বিন্দু দুটাৰ মাজৰ দূৰত্ব আৰু এই বিন্দু দুটাৰ মাজৰ দূৰত্ব কি হৈ যাব? সমান হৈ যাব। সো সলিউশনটো চাবা, দিয়া আছে x, y বিন্দুটো 3, 6 আৰু -3, 4 বিন্দু দুটাৰ পৰা সমদূৰৱৰ্তী। এই বিন্দুটো বি আৰু চি বিন্দু দুটাৰ পৰা কি দিয়া আছে? সমদূৰৱৰ্তী। যেটা সমদূৰৱৰ্তী হয়, এ আৰু বিৰ মাজৰ যিটো দূৰত্ব হ'ব, গতিকে এ আৰু বিৰ মাজৰ যিটো দূৰত্ব হ'ব, মানে এই বিন্দুটো, এই বিন্দুটো মোৰ এই বিন্দুটো বি আৰু চিৰ পৰা সমদূৰৱৰ্তী, মানে এ বিৰ দূৰত্ব আৰু এ চিৰ দূৰত্ব, এই এ চিৰ দূৰত্ব আৰু এ বিৰ দূৰত্ব কি হ'ব? সমান। সো আমি কি লিখিছো? এ বি ইকুৱেল এ চি। এমপ্লয়জ এ বি মানে কি হ'ব? এ আৰু বিৰ মাজৰ দূৰত্ব কিমান হ'ব? এইটো x - 3 x, ইয়াত প্লাছ আছে, কি দিম? -x - 3 হোল স্কুৱেৰ প্লাছ y আছে 6 আছে, কি লিখিম? এইটো y - 6 হোল স্কুৱেৰ। নেক্সট এচিটো চোৱা, এ আৰু চি, x আছে, ইয়াত মাইনাছ আছে, কি দিম? এইটো প্লাছ x + 3 হোল স্কুৱেৰ প্লাছ ইয়াত আছে y আৰু ইয়াত কি আছে? 4 y - 4 হোল স্কুৱেৰ। দুয়োফালে ৰুটডাল উঠাই দিলো, মানে স্কুৱেৰ কৰি দিয়াৰ ফলত দুয়োফালে ৰুটডাল উঠি গ'ল। সো এইপিনে কি থাকিব? x - 3 হোল স্কুৱেৰ প্লাছ y - 6 হোল স্কুৱেৰ। এইপিনে কি থাকিব? x + 3 হোল স্কুৱেৰ প্লাছ y - 4 হোল স্কুৱেৰ। ইয়াত চোৱা, এইটো কি ফৰ্মুলাত আছে? a - b হোল স্কুৱেৰ। এইটো কি ফৰ্মুলাত আছে? a - b হোল স্কুৱেৰ। আৰু এইপিনে এইটো কিহত আছে? a + b হোল স্কুৱেৰ। এইটো a - b হোল স্কুৱেৰ। সো আমি ফৰ্মুলা কেইটা ভাঙি দিম। ইয়াত কি হ'ব? x² - 2 ডট x ডট
3 প্লাস 3 স্কয়ার এটু কি হবো y স্কয়ার মাইনাস 2 ডট y ডট 6 প্লাস 6 স্কয়ার এটু কেনে ভাঙি x স্কয়ার প্লাস এটু প্লাস উত্তর আছে মানে কি হয়ে যাবে প্লাস হয়ে যাবে x স্কয়ার প্লাস 2 ডট x ডট 3 প্লাস 3 স্কয়ার প্লাস y স্কয়ার মাইনাস 2 ডট y ডট 4 প্লাস 4 সো এতিয়া সোয়া এটু হবো x স্কয়ার 2 into 3 এটু কিমান হবো মাইনাস 6x প্লাস 3 স্কয়ার মানে এটু কি হয়ে যাব 9 প্লাস y স্কয়ার 2y স্কয়ার থাকিলে এটু কিমান হবো 2 into 6 মানে 12y 6 স্কয়ার মানে কিমান 36 এইপিনে সোয়া x স্কয়ার প্লাস 2 into 3 মানে কিমান হয়ে যাব এটু 6x 3 স্কয়ার মানে কিমান হবে এটু 9 প্লাস y স্কয়ার লিখিলো এটু 2 into 4 মানে মাইনাস 8y প্লাস 4 স্কয়ার মানে কিমান হলো এটু 16 নেক্সট কি কৰিম চাবা এই গোটেই বিলাক এটু ফলে লৈ আহিলে এই x স্কয়ার টু ইপিনে এলি কি হৈ যাব মাইনাস সো x স্কয়ার টু মোৰ কি হৈ যাব এটু মই কাটি দিব পাৰো নেক্সট y স্কয়ার টু যদি মই ইপিনে লৈ আহো y স্কয়ার টু কি হৈ যাব ইপিনে মাইনাস সো y স্কয়ার টু কাটি দিব এইটো আৰু নিলিখো সো বাকি এইখিনি লিখিম মাইনাস 6x প্লাস 9 এটু লিখিলো মাইনাস 12y প্লাস 36 এটু লিখিলো নেক্সট ইয়াত সোয়া 6x টু কি হৈছে ইয়াত প্লাস এইপিনে এলি কি হৈ যাব এটু মাইনাস 6x 9 টু ইয়াত কি হৈছে প্লাস এইপিনে এলি কি হৈ যাব এটু মাইনাস 8y টু ইয়াত কি হৈছে মাইনাস ইকুয়েশনৰ এইপিনে এলি কি হৈ যাব এটু প্লাস 8y 16 টু ইয়াত প্লাস হৈছে এইপিনে এলি কি হৈ যাব এটু মাইনাস ইকুয়াল এইপিনে কি থাকিব 0 নেক্সট এতিয়া সোয়া মাইনাস 6x আৰু ইয়াত কি আছে মাইনাস 6x এই দুইটা মিলি কিমান হ'ব মাইনাস 12x নেক্সট সোয়া এটু 9 প্লাস এটু 9 মাইনাস এটু কাটি দিব পাৰো আমি নেক্সট সোয়া মাইনাস 12y প্লাস 8y মানে কি থাকিব এটু প্লাস মাইনাস 4y থাকিব প্লাস 8 মাইনাস 12 কি থাকিব এটু মাইনাস 4y নেক্সট সোয়া এটু গল 36 টু আছে প্লাস 16 টু আছে মাইনাস 36 ৰ পৰা 16 মিলি কিমান থাকিব প্লাস 20 ইকুয়াল কি হ'ব এটু 0 ক্লিয়ার এনে বুঝি পাইছো তাৰপিছত চাবা ইয়াৰ পৰা এই গোটেইখিনি ইপিনে নি এবাৰ প্লাস কৰি লব পাৰি নহলে আমি ডাইৰেক্ট কমান্ড লব পাৰো চাবা কি কমান্ড লব পাৰো ইয়াত 4 আছে 20 আছে 12 আছে ইয়াৰ পৰা কি কমান্ড লব পাৰো -4 যদি মই কমান্ড লও ইয়াত কি থাকিব 3x সোৱা কি 3 into 4 এই যদি মাল্টিপ্লাই কৰো পূৰণ কৰিলে কিমান হ'ব 3 into 4 মানে 12 আৰু মাইনাস থাকিলে মাইনাস নেক্সট এটু কি হ'ব প্লাস 4 টু কমন ললো কি ৰৈ গল ইয়াত y -4 into y মানে কিমান হ'ব এটু -4 নেক্সট ইয়াৰ পৰা কি কমন লৈছো 4 ইয়াত কি থাকিব 5 -4 into 5 মানে -20 ইয়াত যদি মাইনাস দি দিও মাইনাসে মাইনাসে কিমান হ'ব এটু প্লাস আৰু 4 into 5 মানে কিমান হৈ গল এটু 20 -4 ইয়াত কি হৈছে পূৰণ হৈছে ইপিনে গলে কি হৈ যাব এটু হৰণ 3x plus y minus 5 equal 0 আৰু এইটোৱে কি হ'ব x আৰু y বিন্দুটো ইমান বিন্দুৰ পৰা সমগ্ৰৱৰ্তী হলে x আৰু y ৰ মাজত কি হৈ যাব এটু সম্পৰ্ক হৈ যাব